Hello everyone, welcome back to my channel. আজি বহুত দিনৰ মূৰত মই আপোনালোকৰ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে ভিডিঅ'টোত মই আজি বনাম আপোনালোকৰ ফ্ৰাইড ৰাইচ। So কেনেকৈ মই আজি ফ্ৰাইড ৰাইচ বনাম সেইটো চাওঁ। আৰু এজনী আছে শিৱানী মোক অলপ হেল্প কৰি দিব। So আহকচোন আমি বনাম আজি ফ্ৰাইড ৰাইচ। তো ফাৰ্ষ্টতে আমি ইয়াতে তেল ঢালি ল'লোঁ। এতিয়া আমাৰ ৰেডি হৈ আছে ইয়াতে পিঁয়াজ এণ্ড বিন আৰু ইয়াতে আছে গাজৰ। চ' এটাক আটকাই লৈছোঁ। অলপ পিঁয়াজ মই দি দিম। ইয়াতে পিঁয়াজ দি দিছোঁ। তেলটো চিটি দিয়া সেইকাৰণে মই দূৰ হৈ আহিছোঁ অলপ। দিছোঁ বিন দিছোঁ। তো ইয়াতে অলপ গাজৰো দি দিম। গাজৰ এড কৰি দিছোঁ মই। এতিয়া মই এইটো ফ্ৰাই কৰিম। ধুনীয়াকৈ আমি ভাজি সেইটো কমাই দিওঁ গেছটো। আছে ইয়াতে মই এতিয়া ইয়াতে মই এতিয়া এড কৰিম অলপ চিলি মছলা, তাৰপিছতে দিম নিমখ, সোৱাদ অনুসৰি নিমখ অলপ দি দিছোঁ আৰু দিছোঁ হালধি, তাৰপিছতে জিৰা পাউডাৰ। ঠিক আছে, তো হৈছে এইখিনি ইয়াতে মই তো এইখিনি অলপ কাঢ়া, বেছি কাঢ়াকৈ যদি যাৰ যি মন যায় বুলি তেনেকৈ ভাজিবও পাৰে, কিন্তু মই মোৰ যোনটো ভাল লাগে মই তেনেকৈ ভাজোঁ। এইটো কি ফুলি গৈছে? কি বস্তু বে? কি বস্তু? এতিয়া মই ভাতখিনি ভাগি পেলাই থৈ দিছোঁ। চাউলটো এতিয়া মই ইয়াতে ঢালি দিম। শিৱানী চাউলটো ঢালি দিয়াচোন ইয়াতে। শিৱানীক থৈ লাভ নাই, নিজে দি দিছোঁ আৰু দে তো ইয়াতে হাতীমানটো ভাবি কোনে খাব। তো ঢালাৰ পিছত অলপ ধুনীয়াকৈ মাই গড চাওক আমি এতিয়া কালাৰটো দেখাততো ভালেই লাগিছে, খাই কেনেকুৱা লাগে। ইয়াতে আলু ভাজি অলপ মই এড কৰি দিম। এয়া আলু ভাজি ঢালি কৰি থৈ দিছিলোঁ। শিৱানী দি দিয়াচোন, আমাৰ হেল্পাৰ শিৱানী। চব দিবি? অঁ, চব দি দিয়া ইয়াতে। এইটো কি ৰেচিপি হ'ব গৈ আছে মই নাজানো, কিন্তু ভোক লাগিছে বহুত। ভাতটো খোৱাই নাই, ভাতটো খোৱাৰ কাৰণে এইবিলাক কাণ্ড কাৰখানা কৰি আছোঁ। চ' এতিয়া আমি এইটো ধুনীয়াকৈ এনেকুৱা ৰেচিপি চাগে কোনেও খাই পোৱা নাই। যি গৰু বনোৱা দি চব ঢালি দিছোঁ, গৰুৱে খোৱা দি চব বনাই দিছোঁ। অলপ টেষ্ট কৰি চোৱাই ভাল হ'ব, নিমখটো কিমান হৈছে অলপ টেষ্ট কৰি চাই লওঁ। চামুচ দি 1 চামুচ লৈ লওঁ, ধুই লওঁ চামুচটা। অলপ টেষ্ট কৰি চাই লওঁ নিমখটো কিমান হৈছে, বাকী কি
গৰম হৈ আছে মুখটো পুৰিব জিভা পুৰিব পিছত ভিডিঅ' চিডিঅ' বনাব নোৱাৰিম গতিকে খুৱাই খুৱাই খাইছোঁ ঠিককৈ অনুমান কৰিছিলোঁ নিমখটো হোৱা নাই আৰু অলপ দিব লাগিব তো চাই থাকোঁ ভিডিঅ' তো নিমখ দি দিছোঁ আৰু অলপকৈ টেষ্টটো হৈছে নিমখৰ লগতে নিমখ নহ'লে একো টেষ্ট নহয় যিমানে লাগিলে ভালকৈ নবনাওক তো আপুনি ভিডিঅ'টো ভাল হোৱা নাই কৰিছোঁ ময়ে বনাইছোঁ ময়ে শিৱানী এনেই কাম বন নাই তাই হেল্পো কৰি নিদিয়ে অলপো ত' অলপ টাইম মই মোবাইলটো থৈ পেলাই ভালকৈ ভাজি লওঁ নহ'লে কি হ'ব ঠিক নাই চাওক মই ধুনীয়াকৈ ভাজি দিলোঁ পূৰা ফ্ৰাইড কৰি দিছোঁ হ'ব আৰু বেছি ভাজিলেও পিছত ভাল নালাগিব অ'কে লাষ্টত মই বহাই পেলাই অলপ ভালকৈ আৰু অলপ ফ্ৰাই কৰি দিছোঁ অ'কে ফাইনেলি হৈ গ'ল অফ কৰি দি গেছ ফাইনেলি ৰেডি হ'ল ফ্ৰাইড ৰাইচটো ये जो हल्का हल्का सुरूर है सो এতিয়া মই খাই দিওঁ আৰু সো খানা ৰেডি আছে এতিয়া টেষ্ট কৰি চাম কেনেকুৱা লাগিছে not bad oh my god wow খাই লওঁ তাৰপিছত ভিডিঅ' বনাম চ' মোৰ খোৱা হৈ গৈছে অলৰেডি এতিয়া বহুত ভাগৰ লাগিছে চ' শুব লৈছোঁ যদিহে আপোনাৰ ভিডিঅ'টো মোৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব অ'কে থেংক ইউ বাই বাই